ছাত্ৰ-ছাত্ৰীসকল আজি আমি দশমমান শ্ৰেণীৰ গণিতৰ অনুশীলনী 3.4 ৰ কুৱেশ্যন নম্বৰ 2 ৰ 3 নম্বৰ অংকটো কৰিম আৰু এই 3 নম্বৰ অংকটো বহুত ইম্পৰ্টেন্ট পাৰে প্ৰতি কিবা নহয় কিবা মানে ধৰা টেষ্টতে হওক বা ফাইনেলতে হওক আহিয়ে থাকে আহিছে কেইবাবাৰো গতিকে আমি অংকটো চাওঁ আহা প্ৰশ্নটো হৈছে দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 আকৌ এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ অংক দুটাক হাল সলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয় সংখ্যাটো উলিওৱা আমাক এটা সংখ্যা উলিয়াব দিছে আৰু সেই সংখ্যাটো দুটা অংক বিশিষ্ট তাতে প্ৰথম অংকত দিছে অংক দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 বুলি কৈছে গতিকে আমি কেনেদৰে কৰো অংকটো চোৱা মই প্ৰশ্নটো এবাৰ বহিত লিখি লৈছো সুবিধাৰ বাবে বাৰেপতি কিতাপখন দেখাই থাকিবলৈ অসুবিধা হ'ব গতিকে প্ৰশ্নটো যেহেতু দীঘল আমাক প্ৰশ্নটো বাৰেপতি পঢ়িয়ে থাকিব লাগিব হে মই বহিত লিখি লৈছো ইয়াত প্ৰথম অংকত কি কৈছিলে দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি তাৰ মানে অংক দুটা বুলি ক'লে আমি অংক বুলি ক'লে ধৰা এইটো 78 মানে এইটো ইয়াতে দুটা অংক আছে এইটো এটা অংক এইটো এটা অংক এই দুটা অংক মিলি পেলাই এটা সংখ্যা হৈছে কথাটো ক্লিয়াৰ হৈছে সকলোৰে যে ইয়াত কি কৈছে দুটা অংকৰ মানে ইয়াত এইটো এটা অংক আৰু এইটো এটা অংক আৰু এই দুটা মিলি সংখ্যা এটা বুলি কৈছে এই দুটা মিলি এটা সংখ্যা হৈছে ঠিক আছে গতিকে আমি এতিয়া শেষত কৈছিলে যে সংখ্যাটো উলিওৱা সেয়ে আমি ইয়াত এইটো এককৰ ঘৰৰ অংক আৰু এইটো দশকৰ ঘৰৰ অংক মানে 8টো এককৰ ঘৰত আছে আৰু 7টো দশকৰ ঘৰত আছে এইটো মই এটা এক্সাম্পল দিছো মাত্ৰ এতিয়া আমি অংকটো কৰোতে আমাক যেহেতু কৈছে সংখ্যাটো উলিয়াবৰ বাবে আমি এনেকৈ ধৰি লৈছো ধৰা হ'ল একক স্থানীয় অংক x তাৰমানে এই যে ইয়াত এককত 8 আছে তাক আমি x বুলি ধৰিছো আৰু দশক স্থানীয় অংক y তাৰমানে এই যে দশকত 7 আছে হেতুক আমি y বুলি ধৰিছো তেতিয়া এই সংখ্যাটো কেনেকুৱা হ'ব আমি যদি ইয়াক এক্সপান্ড কৰি দিও ভাঙি দিও তেতিয়া কি হ'ব 70 + 8 নহবনে বাৰু 78ক আমি এনেদৰেও লিখিব পাৰো 70 + 8 ঠিক তেনেদৰে ইয়াত যেহেতু আমি একক স্থানীয় অংক x ধৰিছিলো ইয়াত x লিখিলো দশক স্থানীয় অংক y লিখিছিলো গতিকে +10y লিখিলো y টো ক'ত আছে দশকৰ ঘৰত আছে এইখিনি বুজি পালা এইটো হ'ল আমাৰ নিৰ্ণয় উলিয়াবলগীয়া সংখ্যা এতিয়া আমাৰ যিটো সংখ্যা ওলাব এনেকুৱা ৰূপত ওলাব এতিয়া আমি কি কৰিম আগবাঢ়িম অংকটোলৈ আকৌ প্ৰশ্নটো আছিল দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 এতিয়া প্ৰশ্নমতে আমি লিখিম সংখ্যা দুটাৰ সমষ্টি কিমান কৈছে 9 আমি কি লিখিম x + y অংক দুটাৰ সমষ্টি বুলি কৈছিলে অংক দুটাৰ সমষ্টি গতিকে অংক দুটা আমি x আৰু y ধৰিছিলো সেই দুটাৰ সমষ্টি কিমান 9 এইটো আমাৰ হ'ল সমীকৰণ 1 এনেকৈ স্টেপ বাই স্টেপ কৰিব লাগিব নেক্সট আছে এইখিনি একদম সাৱধানে চাব লাগে আকৌ এই সংখ্যাটোৰ 9 গুণ ললে তাৰমানে আমি যিটো সংখ্যা ধৰি লৈছিলো এইটো আকৌ বুলি লিখি লওঁ যিটো সংখ্যা ধৰিছিলো এইটো হৈছিল 10y + x এইটো 10y + x এইটো আমি ধৰিছিলো সংখ্যাটো ইয়াত কি কৈছে এই সংখ্যাটোৰ 9 গুণ ললে আমি এই সংখ্যাটোৰ 9 গুণ লম এই সংখ্যাটোৰ 9 গুণ ললে কি হ'ব বুলি কৈছে সংখ্যাটোৰ অংক দুটাক হাল সলনি কৰি পোৱা হাল সলনি কৰো যদি আমি এইটো 78 আছিল আমি যদি 87 কৰো মানে 87 কৰিলে কি হ'ব আমাৰ 80 + 7 হ'ব অংক দুটা আমি হাল সলনি কৰি দিছো আগতে 78 আছিল এতিয়া 87 কৰিলো তেতিয়া কি হ'ব 80 + 7 হ'ব ঠিক তেনেদৰে ইয়াতে 10y + x আছিল এতিয়া কি লিখিম 10x + y হাল সলনি কৰি দিলো যেহেতু
80 প্লাছ এক্স লিখিলোঁ ইয়াত তেনেকৈ 10x প্লাছ y এইখিনি কি কৈছে সংখ্যাটোৰ অংক দুটাক সাল সলনি কৰি পোৱা এইটো সাল সলনি আমি কৰি থলোঁ কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান তাৰমানে এইটো যে এতিয়া সংখ্যাটো পালোঁ ইয়াৰ দুগুণৰ সমান যিটো আমি সংখ্যাটো লৈছিলোঁ তাৰ 9 গুণ কৰিলে সেই সংখ্যাটো যদি আমি সাল সলনি কৰি দিওঁ অংক দুটা যদি ঠাইখন সাল সলনি কৰি দিওঁ তাৰ দুগুণৰ সমান বুলি কৈছে এইটো সমান চিন দিলোঁ এইটোৱে মেইন কথা আমি এই যদি সমীকৰণটো আমি বনাই ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ অংকটো শুদ্ধ হ'ব এতিয়া এইখিনিলৈকে বুজি পাইছা নিশ্চয় এতিয়া আমি সহজ আৰু বাকীখিনি কৰি যাওঁ ব্ৰেকেটটো উঠাই দিম 9 ৰে 10ক পূৰণ কৰিলে 90y প্লাছ 9 আৰু x পূৰণ কৰিলে 9x 2 ৰে 10ক পূৰণ কৰিলে 10x প্লাছ 2y আমি গোটেই xy ইফালে লৈ আহোঁ 90y প্লাছ 9x মাইনাছ 20x মাইনাছ 2y সমান চিনৰ সোঁফালে প্লাছ আছিল গতিকে ইফালে লৈ আহোঁতে মাইনাছ হ'ল আৰু ইফালে থাকিব অকল 0 তে 90y পৰা দুটা y বিয়োগ কৰিলে কিমান হ'ব 88y আৰু 20x ৰ পৰা 9x বিয়োগ কৰিলে কি হ'ব যেহেতু 20 ৰ পৰা বিয়োগ কৰিম তাৰ আগত মাইনাছ চিন আছে গতিকে মাইনাছ হ'ব 20 ৰ পৰা 9x গ'লে কিমান হ'ব 11x ইজ ইকুৱেল টু y এতিয়া আমি কি কৰিম গোটেই কেইটাত দেখিছোঁ আমি 8 ইয়াত 88 আছে ইয়াত 11 আছে গতিকে 11 দি যদি আমি গোটেইখিনি হৰণ কৰি দিওঁ তেতিয়া হ'ব ইয়াত হ'ব 8y আৰু ইয়াত হ'ব অকল x দুইখিনিক যদি আমি 11 ৰে হৰণ কৰি দিওঁ তেতিয়া 8y মাইনাছ x হ'ব ইজ ইকুৱেল টু 0 হ'ব তাৰ মানে আমি x টো যদি আগফালে লিখোঁ মাইনাছ x প্লাছ 8y ইজ ইকুৱেল টু 0 সমুখত মাইনাছ নাথাকে মাইনাছেৰে পূৰণ কৰি দিম তেতিয়া x মাইনাছ 8y হৈ যাব এইটো হ'ল আমাৰ সমীকৰণ 2 আমি 1 নঙত পাইছিলোঁ x প্লাছ y ইজ ইকুৱেল টু 9 এইটো 1 নং আছিল আৰু 2 নংটো হৈছে x মাইনাছ 8y ইজ ইকুৱেল টু 0 এইটো হ'ল 2 নম্বৰ সমীকৰণ এইটোটা তোমালোকে আকৌ লিখি ল'ব নালাগে তোমালোকক বুজোৱাৰ কাৰণেহে মই লিখিছোঁ এইখিনি লিখাই আছে আগত গতিকে লিখিব নালাগে তে এতিয়া হ'ল কি আমি যদি 2 ৰ পৰা 1 বিয়োগ কৰোঁ বা 1 ৰ পৰা 2 বিয়োগ কৰোঁ যিকোনো এটা কৰিলেই হ'ব আমি কি কৰিম 1 ৰ পৰা 2 বিয়োগ কৰিম 1 নং সমীকৰণৰ পৰা 2 নং সমীকৰণ বিয়োগ কৰিলে কি হ'ব 1 নঙৰ বাওঁফালে সমান চিনৰ বাওঁফালে আছে x প্লাছ y বিয়োগ কৰিব লাগে গতিকে বিয়োগ চিন দিম 2 নঙৰ বাওঁফালে সমান চিনৰ আছে x মাইনাছ 8y ইজ ইকুৱেল টু 1 নং সমীকৰণৰ সমান চিনৰ সোঁহাতে আছে 9 বিয়োগ কৰিব লাগে 2 নং সমীকৰণৰ সমান চিনৰ সোঁহাতে আছে 0 গতিকে আমি 0 লিখিম এতিয়া আমি ব্ৰেকেটবোৰ উঠাই দিম x প্লাছ y মাইনাছ এইটো ব্ৰেকেট উঠি গ'ল x মাইনাছে মাইনাছে প্লাছ 8y ইজ ইকুৱেল টু 9 ৰ পৰা 0 মাইনাছ কৰিলে 9 এতিয়া আমি দেখিছোঁ x ৰ পৰা x বিয়োগ কৰিলে 0 হৈ যাব ইয়াত থাকিল কি y প্লাছ 8y ইয়াত এটা y আছে ইয়াত 8টা আছে কেইটা হ'ব 9y ইজ ইকুৱেল টু 9 এতিয়া y ৰ মান আমি উলিয়াম 9ক এইটো 9 ৰে হৰণ কৰি দিম যেহেতু ইয়াত পূৰণ হৈ আছিল ইফালে গ'লে হৰণ হৈ যাব গতিকে y ৰ মান আমি পালোঁ 1 এতিয়া আমি এই y ৰ মানটো 1 নং সমীকৰণত বহুৱাই পাওঁ 1 নং সমীকৰণটো আছিলে x প্লাছ y মানে 1 বহুৱাম ইজ ইকুৱেল টু কিমান আছিলে 9 আছিলে x প্লাছ y ইজ ইকুৱেল টু 9 আছিল এইটো 1 নম্বৰ সমীকৰণ এতিয়া আমি x ৰ মান ইয়াৰ পৰা উলিয়াব পাৰিম 9 টো আছে এই প্লাছ 1 টো ইফালে আহিলে কি হৈ যাব -1 তাৰ মানে আমাৰ x ৰ মান কিমান ওলাল 8 ওলাল এতিয়া নিৰ্ণয় সংখ্যাটো আমি ধৰিছিলোঁ কি নিৰ্ণয় সংখ্যাটো 10y প্লাছ x বুলি আমি ধৰি লৈছিলোঁ আগৰ ফালে তোমালোকে চাই ল'বা তাতে লিখা আছে ইয়াতে আমি y আৰু x ৰ মান বহুৱাম সৰি এইটো চিন নিদিবা সমান চিন দিবা 10y মানে কিমান পাইছিলোঁ 1 পাইছিলোঁ গতিকে 1 লিখিম প্লাছ x মানে এতিয়া পাইছোঁ আমি 8 গতিকে 8 লিখিম এতিয়া চাবা 10 * 10 পূৰণৰ কাম আগত কৰিব লাগে 10 * 10 যোগ 8 তাৰ মানে 10 8 কিমান হ'ল
18 আমাৰ নিৰ্ণয় সংখ্যাটো কিমান হ'ল 18 আৰু ইয়াত এককৰ ঘৰত আছে 8 আৰু দহকৰ ঘৰত আছে 1 গতিকে ছাত্ৰ ছাত্ৰীসকল অংকটো বুজি পাইছা নিশ্চয় আৰু কিবা যদি নাই পোৱা বুজি তেন্তে মোলৈ কমেন্ট কৰিবা আজিলৈ এৰিছো ধন্যবাদ